হেই বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ ৰাতিপুৱাই আৰু এটা নতুন দিনৰ আৰম্ভণি। আজিৰ দিনটোত কিবা অকণমান নতুন প্ৰগ্ৰেম আছে। প্ৰথমতে আনিছিলোঁ সিদিনা ঘৰৰ পৰা আৰু কেইটামান বগৰী, সেইখিনি আজি আৰু এটা বেলেগ প্ৰচেছত বনাম বুলি ৰেডি হৈ লৈছোঁ। কাম বনখিনি কৰি পিনে ৰাতিপুৱাই লৈ লৈছোঁ অলপমান গুড় আৰু পাঁচফোৰণ, শুকান জলকীয়া, জিৰা ধনিয়াৰ গুড়ি আৰু এইখিনি মই তাড়াতাড়ি আগতে কেৰাহীখনত ভাজি ল'ম। ভাজিলে পাঁচফোৰণটো আৰু শুকান জলকীয়া একেলগে মিক্স কৰি ভাজিলে তাৰমানে ধুনীয়া এটা চেণ্ট ওলায়, যিটো নেকি আচাৰত মানে বিৰাট ভাল লাগে। আৰু যিমান পুৰণি থাকে সেই চেণ্টটো সিমানে বেছি ভাল হৈ যায় আৰু ভাল লাগে আচাৰৰ কাৰণে। এইখিনি ভাজি মিক্সিত মাৰি ল'ম। মাৰি পিনে কি কৰি আছোঁ চাই থাককচোন আগত। তাৰপিছত এইখিনি এতিয়া মিক্সিৰ বাতিটোত মাৰি লওঁ। এইখিনি ধুনীয়া এটা মছলাৰ চেণ্ট ওলায় আৰু আচাৰত বিশেষকৈ এইটো চেণ্ট বিৰাট ভাল লাগে। তেল নালাগে, অকণমানে তেল দি দিছোঁ আৰু তাৰপিছত মাহপাতকেইটা দি দিম। আজি অলপ বেলেগ পদ্ধতিত বনাইছোঁ, সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আচলতে। নহ'লেতো সিদিনা বগৰী আচাৰ কৰিছোঁৱে, আজি নকৰিলেও হয়। সিদিনা যিখিনি আচাৰ কৰিছিলোঁ সেইখিনি চিবানুৱে মই লগ লাগি একেবাৰে শেষ কৰি দিছোঁ। আদা এইখিনি এক টেমা আছিল, সেইখিনি গোটেই একেবাৰে আধা টেমা কৰি দিছোঁ আমি। সেইকাৰণে চিজিন যাতে শেষ অকণমান আৰু বনাই থৈ দিওঁ চিজিনটো যোৱাৰ আগে আগে। গেছৰ ফ্লেমটো একদম ল', বেছি হাই নালাগে। তাৰপিছত দি দিছোঁ একেলগে গুড়খিনি আৰু লগত দিম নিমখ। তাৰমানে মই যে এতিয়া নিমখটো দি আছোঁ ন, বটলটো হাতত লৈছোঁ, সেইখিনি সময়তো কেমেৰাটো মোৰ হাততে আছে। কামখিনি আৰু কেমেৰাটো গোটেইখিনি একেলগে কৰোঁ কাৰণে কেমেৰাটো মানে ফ্ৰেমত নাথাকে ভালদৰে। আৰু ক'ৰবাত ষ্টেণ্ড কৰি বহাই ল'বৰ কাৰণে পাকঘৰত কাম কৰিলে দিগদাৰ। সেইকাৰণে এনেকৈ কৰোঁ আৰু। ভিডিঅ' কোৱালিটি যদিও ভাল নহয়, আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। উপায় নাই আৰু এতিয়া গুড়খিনি এইখিনি নিমখ চিমখ মিঠা আৰু নিমখীয়া যিটো সোৱাদ আহে বগৰীত, সেইটো বিৰাট ভাল লাগে। এইখিনি এতিয়া মই মিক্স কৰি লওঁ ভালকৈ। তাৰপিছত বগৰীখিনি দি মিক্স কৰি ল'ম আৰু 2-3 দিন তাক ৰ'দত দি থাকিব লাগিব বেছিভাগে। আৰু পিছত ভিনেগাৰ চিনেগাৰ বা তেল চেল যি লাগে এইখিনি গোটেইখিনি এড কৰিব লাগিব লাহে লাহে চাই পিনে। তাৰপিছত এই খুন্দি থোৱা মছলাখিনি দিম ইয়াতে। মছলাখিনি মোটামুটি মিক্স হৈছে, কাৰণ মই গুড়টো বহুত সৰু সৰুকৈ কুটিছিলোঁ, ডাঙৰ ডাঙৰকৈ নাই। গুড়খিনি লগে লগে গলি গৈছে একদম। তাৰপিছত বগৰীকেইটা দি দিম। যেতিয়া মস্ত গৰম পৰিব নহয়, তেতিয়া এইকেইটাৰ আচল মানে প্ৰয়োজনটো, আচল যিটো ইয়াৰে, তেতিয়াহে গম পাম কি যে মানে সকাহ দিব এই বগৰীকেইটাই মস্ত গৰমত। আৰু মই আচলতে আপোনালোকক আচাৰ বনোৱা শিকোৱা নাই দেই। আপোনালোকে নাভাবিব যে বগৰী আচাৰ বনাব শিকাব লাগে নেকি, কোনে নাজানে।
মই জানো সকলোৱে জানে মই আচলতে দেখাইছোঁ যে মই মোৰনো আজিৰ দিনটো কেনেকৈ কটালোঁ যদিকে ব্লগিং যি কাম কৰোঁ সেইখিনি কামে কেমেৰা তুলি পিনে আপোনালোকৰ প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ ইয়াত মই কোনো ধৰণৰ আপোনালোকক আচাৰ বনাব বা কৰিব শিকোৱা নাই আচলতে মই মোৰ দিনটোহে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত ভুলকৈ নল'ব কথাখিনি কাৰণ বহুতে আচলতে কমেণ্ট কৰি দিয়ে যে নাজানো নেকি অমুক নেকি তমুক নেকি এনেকুৱা নহয় সকলোৱে জানে মই জানো এইটো বিৰাট সাধাৰণ কথা গতিকে মোৰ দিনটো যাতে আপোনালোকে ভালভাৱে আঁকোৱালি লয় আৰু সেইখিনিয়ে আশা থাকিল আৰু ইপিনে মোৰ ঘৰত আহিছে এজন বিখ্যাত ব্লগাৰ এখেত এজন বিৰাট ডাঙৰ ইউটিউবাৰ হয় মানে ইউটিউবত ৰিচাৰ্চ কৰি আছে এতিয়া ষ্টেণ্ডডাল তেখেতৰ অলপমান লুজ হৈছে তো সেইডালত অলপমান পৰীক্ষা কৰি আছে এইটো আমাৰ কাষৰে বীৰ সি আহিছে ফুৰিবৰ কাৰণে আহি ষ্টেণ্ডডাল দেখি একদম খুব পচন্দ হৈছে তাৰ সেইডালৰ লগতে যুঁজি আছে আৰু এইটো শিৱানুক আজি দেউতাকে বনাই দিলে এটা নতুন বস্তু কোনে বাৰু আপোনালোকে এইটো নাম জানে কমেণ্ট কৰি জনাবচোন মানে ভাত খোৱাৰ সময়ত মই কৈ আছিলোঁ সৰুতে মোৰ এইটোৰ লগত এটা স্মৃতি আছিল দেউতাৰ ভাগিনৰ বিয়াত গৈছিলোঁ এবাৰ সৰু থাকোঁতে যাওঁতে কাষৰ ঘৰৰ কেইটামান ল'ৰাই লগ লাগি পিনে মোক এনেকৈ এইটোৰে তাৰমানে আক্ৰমণ কৰিছিল মোৰ মানে গোটেই গাটো ৰঙা হৈ গৈছিল মই ক'তো লুকাবৰ ঠাই পোৱা নাছিলোঁ সিহঁতৰ কাৰণে এনেকৈ অহয় যাওঁ সিপিনেও মাৰে সহয় যাওঁ সিপিনেও মাৰে তাৰপিছত সেইটো কথাকে মই কৈ আছিলোঁ লগতে একেলগে ময়ো ট্ৰাই কৰি চালোঁ এবাৰ কৈ থাকোঁতে শিৱানো ক'লে কি মোকো লাগে তো এওঁৰ লগত আছিল বাঁহৰ যোগাৰখিনি আছিল এওঁৰ লগত তেওঁ ক'লে ৰ মই লগে বনাই দি আছোঁ তো এওঁ একদম চুৰু হৈ গ'ল কিন্তু আমাৰ লগত সেই গছৰ গুটিটো নাই এইবুলি আৰু এনজয় নকৰাকৈ থাকিম নেকি যোগাৰো বাপ বেটা লগে যোগাৰ চুৰু কৰি দিছে বেটাই লৈ আহিছে আমাৰ কাগজ আৰু লগে কাগজৰ এনেকৈ গোলা বনাই পিনে বন্দুকৰ গুলি কৰি দিছে আৰু সেইৰে কাম চলাই দিছে আজি যিহেতুকে স্কুল বন্ধ এইবিলাক কামতে ব্যস্ত হৈ আছে আৰু ভিডিঅ'টো আৰু আজি ইমানতে শেষ কৰিম লগ পাই আছোঁ নেক্সট হোলীৰ ভিডিঅ'ত ভিডিঅ'বোৰত আপোনালোকৰ সঁহাৰি কামনা কৰিলোঁ আৰু লগতে যাতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু যিসকলে নতুন আহিছে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আজিলৈ আহোঁ বাৰু বাই